হেল্ল' গাইজ ৱেলকাম মাই ইউটিউব চেনেল। চ' আজি আপোনালোকৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে, তো ভিডিঅ'টো চাই থাকিবা, অকণো স্কিপ নকৰিবা। আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছা তেনেহ'লে কাষত তলত যিটো আছে লাল বটন ছাবস্ক্ৰাইব কৰি ল'বা। কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিবা। ব'লা ভিডিঅ' আৰম্ভ কৰোঁ। ফাইনেলি আমি আহি দাদাজনক লগ পালোঁহি। তো আজি বাৰিষা বতৰ, ডিউটিও নাই, তো অলপ এনেই ফুৰিবলৈ বুলি ওলাই আহিলোঁ ৰাস্তাত। একো কাম বনো নাই, চ' ভাবিলোঁ এনেই এটা ভিডিঅ'কে বনাওঁ আৰু। দাদাৰো এটা চেনেল আছে, আগতো কৈছিলোঁ, নিপেন কে ব্লগছ বুলি। তো চেনেলৰ লিংকটো মই দিম ডেছক্ৰিপশ্যনত, ছাবস্ক্ৰাইব কৰি দিবা, দাদাৰো ভিডিঅ'কেইটা চাবা। তো আজি এনেই অলপ কোম্পানীবিলাকো চাম, এনেই ওলাই আহিছোঁ। আপোনাক এটা কথা সুধোঁ দিম দা, আপোনাক যদি এটা কোম্পানীক আপোনাৰ MD বিচাৰে যদি পাতি বনাই দিয়ে এদিনৰ কাৰণেই হওক, আপুনি এনেই কি কৰিব? আপোনাৰ মতামত জনাওকচোন। আপোনাৰ এনেই কোম্পানী এটাৰ MD বনাই দিলে আপোনাক, এই মোক MD বনাই দিলেতো মই প্ৰথমতে যিখিনি তাত এমপ্লয় আছে নহয়, এই তাক ডেইলি মানে পূৰা 50,000 টকা মান্থলি বঢ়াই দিম। বঢ়াই দিব, পে'মেণ্টটো বঢ়াই দিব, পে'মেণ্টটো বঢ়াই দিম। কাৰণ চব দুখীয়া মানুহ কাম কৰি আছে অসমৰ পৰা আহি, আমি এনেকৈ অসমৰ পৰা কৰি আছোঁ, এনেকৈ বহুত কাণ্ট্ৰিৰ পৰা আহি পেলাই মানুহ কাম কৰি আছে ইয়াত। কাৰণ ঘৰত কিবা এটা দিব, কাম কৰিব, কিবা এটা বনাব ঘৰত, সেইটো আশাতে কাম কৰি আছে, সেইটো আশাতে কাম কৰি আছোঁ। তেওঁলোকক যদি পে'মেণ্টটো বঢ়াই দিব আপুনি, পে'মেণ্টটো বঢ়াই দিম, সকলো খুচ থাকক। আৰু আপুনি তাৰ পৰা আপুনি আপোনাৰ কাৰণে কি কৰিব বিচাৰে? মোৰ কাৰণে মই সিহঁতৰ পৰা কাম ল'ম আকৌ। কাম মজা, সিহঁতৰ পৰা তামাম কাম ল'ম মই। আগতে যদি 2% কাম কৰিছিলে, এতিয়া 10% কম। পে'মেণ্টটো বঢ়াইছে, কামো বাঢ়িব। পে'মেণ্টটো বঢ়াইছে, কামো বাঢ়িব, বঢ়াব। কিন্তু সি খুচ থাকিব ন। যিটো মন্তব্য দিলে মানে হয়, সঁচাই বেষ্ট। মোক যদি MD বনাই দিয়ে, মইতো নিজৰ কাৰণে প্ৰথমে নিজৰ কাৰণে এখন মাৰ্চিডিজ ব্ৰেণ্ডৰ গাড়ী, তাৰপিছত বাকীখিনি চাম আৰু। মাৰ্চিডিজটো লাগিবই ন, কথা কোৱালিটিৰ কথা আছে। অলপ বেছি চিন্তা কৰি নিব। নহয়, মাৰ্চিডিজখন হ'ল এটা MD বুলি কওঁতে লাগিবই, লাগিব। এইটোতো অপ্ৰিয় যদিও সত্য, লাগিবই, মাৰ্চিডিজ লাগিবই। পিছফালে কিন্তু ভিউটো ধুনীয়া আহিছে ন? আমাৰে এই গোটেইখিনি আমাৰে হয়, এইখিনি এইখিনি চবফালে সেউজীয়া মানে কিবা এটা আৰু ভাল লাগিছে আৰু জেগাবিলাক দেখি। বহুত ঘৰ ৱাটাৰ টেংকিটো আছিলে এইটো এই চাইডত। আপুনি মানে জীৱনত কি কৰি কেনেকৈ কৰি ছাকচেছ হ'ম বুলি ভাবিছে? কেনেকৈ কৰিলে ছাকচেছ হ'ব তাৰ বিষয়ে অকণ আমাৰ ভিউৱাৰ্ছ কৈ দিব। জীৱনত এটাই কথা শিকিলোঁ, আগবাঢ়িবলৈ হ'লে নহয়, চিধা ৰাস্তা দি গ'লে আপুনি কেতিয়াও আগবাঢ়িব নোৱাৰিব। নহয়, এতিয়া মই তেৰা বেকা কথাটো কওঁতে এতিয়া মই তোমাক এটা কাহানী, মানে সাধু কথা টাইপৰ, সেইটোৰ জৰিয়তে মই তোমাক বুজাই দিম। মানে সাধু কথাটো তুমি তাৰ পৰা বহুত কথা শিকিব পাৰিবা। তেৰা মেৰা কিয় ক'লোঁ, এই কথাটো হ'ল এনেকুৱা, মানে চাবা দেই, মই এবাৰ মানে ফুৰিবলৈ গৈছিলোঁ, যাওঁতে তাত শ্বিলং নহয় বাৰু, মই দাৰ্জিলিঙত গৈছিলোঁ। তেতিয়া দাৰ্জিলিঙত এখন মানে বাগান দেখিছিলোঁ, বৰ ধুনীয়া, আৰু বাগানত বহুত ধৰণৰ খোৱা বস্তু, ফল মূল এইবিলাক লাগি আছে বাগানখনত। বাগান মানে ফল মূলৰ বাগান? ফল মূলৰ বাগান। তাৰপিছত মানে মোৰ খাবলৈ মন গ'ল, কি এই ফল এটা খাবলৈ মন গ'ল। যেতিয়া ফলটো খাবলৈ মন গ'ল, দেখিলে চকুৱে দেখিছে, কিন্তু চকুৱেতো আনিব নোৱাৰে পাৰি। গতিকে গছৰ ওচৰত গ'লগৈ, মানে মোৰ ভৰি দুটা গ'ল তালৈকে গ'ল। ভৰিকেইটাতো পাৰিব নোৱাৰিব, ভৰিটোৱে পাৰিব নোৱাৰে। আকৌ তুমি ক'বও পাৰা যে ভৰিটোৱে লাত মাৰি পাৰিব পাৰে, কিন্তু ভৰিটোতো পাৰিব নোৱাৰে। পাৰিব কোনে? হাত দুটাই ছিঙিলে ঠিকেই, হাত দুটা ছিঙিলে ঠিকেই, কিন্তু হাতেতো খাব নোৱাৰিব, হয়নে? খাব মুখে, খালে কোনে? মুখে। আপোনাৰখনে খালে নে বেলেগখনে খালে? কিনো কোৱাহে, মোৰখনে খালে আৰু। খোৱাৰ পিছত এতিয়া চাওক, তোমাৰ মুখখনেতো আপেলটো ৰাখিব নোৱাৰে, ৰাখিব পাৰিব জানো? নোৱাৰে। কোনে ৰাখিব লাগিব? তোমাৰ পেটে, পেট। গোটেই কাহিনীটো চাই আছিলে কোনে? লুকাই যিজন গাৰ্ডেনৰ মানে বাগিচাৰ মালিক, তেওঁ চাই আছিলে ই কি কৰে,
মানে চাই আছিলে মালিকে। তাৰপিছত যেতিয়া এই গোটেই কাণখিনি দেখা পালে, ই খায়ে পেলালে। হা, অলৰেডি পেটত পাই গ'ল। পেটত পাই গ'ল। সি আহিলে দাণ্ডা এডাল লৈ। আৰু তেতিয়া কি কৰিলোঁ, মই বুলি ক'লোঁ, মই পলালোঁ। সি মালিক পিছে পিছে, মই আগে আগে। দাণ্ডা দি কোব দিলে ক'ত? পিঠিত। ভালকৈ দিছে। ভালকৈ দিছে ৩-৪টামান। হা, দিছে ভালকৈ দিছে। দিয়াৰ পিছত পিঠিত দুখ পালোঁ। হা, এতিয়া কেতিয়াবা কেকাই যে সেই কাৰণত নেকি? সেইটো বিষৰ। বিষৰ পিঠিত পালোঁ দুখ। হা, পালোঁ পিঠিত দুখ, কিন্তু চকু পানী ওলাল ক'ত? চকুত। এতিয়া তুমি কি বুজিলা এই কাহিনীটোৰ পৰা? য'ত আৰম্ভ হ'ল তাতে শেষ হ'ল। য'ত আৰম্ভ হ'ল তাতে শেষ হ'ল। প্ৰথমতে দেখিছিলে চকুই, আৰু পানিছমেণ্টটো চকুৰ পৰাই মানে আহি গ'ল। কিন্তু তাত এই পিঠিটো ক'ৰ পৰা আহিলে? পিঠিটোতো আপোনাৰ তাৰ লগত কানেকশ্যন, সেইটোৱে কৈছোঁ। পিঠিৰ লগত একো কানেকশ্যনেই নাই। পিঠি এনেই মাৰ খালে। পিঠি এনেই মাৰ খালে। কিন্তু পিঠিয়ে কান্দা নাই, কান্দিছে কোনে? চকুই। চকুৱে প্ৰথম দেখিছিলে। কোনে দেখিছিলে প্ৰথম? চকুই দেখিছিলে। চকুই দেখাৰ পিছত হা, চকুৰ পৰাই পানী ওলালে। এতিয়া তুমি গোটেই কাহিনীটো চোৱা, গোটেই কাহিনীটো চোৱা, যে প্ৰথমতে চকুৱে দেখিছিলে, এতিয়া শেষত চকুৱে কান্দিবলগীয়া হ'ল। মানে ইটছ এ চাৰ্কেল। কিন্তু এটা বহুত ধুনীয়া কথা আপোনাৰ পৰা শিকিলোঁ দেই। আপুনিও মাৰ খালে বা কিবা পালে, সেইটো আপুনিও এটা শিক্ষা পালে, আমিও এটা শিকিলোঁ। এইটোৰ পৰা সকলো চালে শিকিলে, বুজিলে কথাটো বস্তুটো কেনেকুৱা, মানে আমাৰ জীৱনটো কেনেকুৱা, মানে ক'ত ঘূৰি আছে এটা চাৰ্কুলত। এটা ঘূৰি মানে তাতে তাৰ ওপৰত ঘূৰি ভিত্তি কৰি আমাৰ জীৱনটো চলি আছে। আৰু তেল ডেকা চাকিকেইটা ঘূৰি আছে। বাকী আৰু আমাৰ ইউটিউবাৰসকলক আৰু এটা বস্তু দেখাই দিওঁ। চ' আমি এটা বিশেষ মন্দিৰৰ ওচৰলৈ আহিছোঁ চাম বুলি, গণেশ মন্দিৰ। তো মন্দিৰটো অকণমান আপোনালোকক দেখুৱাই দিনে কি কয়? নিশ্চয় নিশ্চয়। মন্দিৰৰ ওচৰতে আছে, গণেশ মন্দিৰ হয়। গণেশ মন্দিৰ আছে, দেখাই দিছোঁ অলপ। ভিডিঅ'টো যদি চাই ভাল লাগিলে, যদি মেছেজটো পালে, যদি বুজি পাইছে, তেনেহ'লে অন্ততঃ ভিডিঅ' বনাবলৈ আৰু উৎসাহ দিব বুলি আপোনালোকৰ পৰা আশা কৰিলোঁ। যিটো উৎসাহ বুলিবলৈ কি, আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে ন, তো নেক্সট টাইম ভিডিঅ' বনাবলৈ আমি অলপ উৎসাহ পাওঁ। তো গতিকে এই কাষত যিটো তলত আছে ছাবস্ক্ৰাইব বটন লাল হৈ আছে, তাক ছাবস্ক্ৰাইব কৰক। আৰু কাষত থকা যিটো বেল আইকন প্ৰেছ কৰি অল কৰি দিব। তো আমি যেতিয়া ভিডিঅ' বনাম, আপলোড কৰিম, তেতিয়া আপোনালোকে প্ৰথমতে পাব। এনেই তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ কৈছোঁৱেই, নাপাহৰিব। তো ব'লক আজিলৈ ইমানতে বিদায় মাৰিছোঁ আৰু।